এনএছপি ওবিসি একাডেমিক ইয়াৰ 2025 আৰু 26 ইয়াৰ বহুতো ল'ৰা ছোৱালীয়ে মোক কমেন্ট কৰি আছিলে আপোনালোকৰ কমেন্টছবোৰ মই শো কৰি দিম যে এনএছপি কেতিয়ালৈকে পাম সেকেন্ড ইয়াৰত কৰিছিলো বা ৰিনিউৱেল কেতিয়ালৈকে হ'ব তাৰ লগতে কিছুমান পিএফএমএছত সোমোৱা দেখাইছে কিন্তু বেংকত তেওঁলোকৰ পইচাখিনি সোমোৱা নাই সকলোখিনি মই ডিটেইলি আজি এই ভিডিওটোৰ মাজেৰে জনাম লগতে তোমালোকে কেনেকৈ চেক কৰিবা যে পইচাটো সোমালে নে নাই ভিডিওটো শেষলৈ চাবা যদি ভিডিওটো প্ৰথমবাৰ আহিছা ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব এইটো কাৰণে কৰিবা যাতে এনএছপি যিকোনো আপডেট তোমালোকে সকলোৰে আগত পাব পাৰা ঠিক আছে তো ফ্ৰেন্ডছ সকল এতিয়া কথাটো হ'ল যে এনএছপি 2025 আৰু 26 যিখন স্কলাৰশিপ পেমেন্টবোৰ দিয়া আৰম্ভ হৈ গৈছে 11 মাৰ্চৰ পৰা এতিয়া যি সকলে কৈ আছিল যে পেমেন্টখিনি আহিছে নাই কেনেকৈ চাম তো প্ৰথমতে তোমালোকে চাই লোৱা যে ষ্টেটাসটো কেনেকৈ চাবা তোমালোকে পেমেন্টটো কেতিয়ালৈকে পাবা হেতু জনাম তাৰ বাবে তোমালোকে গুগলত সাৰ্চ কৰিবা এনএছপি স্কলাৰশিপ বুলি এইটো সাৰ্চ কৰাৰ পিছত তোমালোকে প্ৰথম যিখন ওয়েবসাইট ইয়াতে চাব পাৰিবা তাত তোমালোকে ক্লিক কৰিবা ইয়াতে ক্লিক কৰাৰ পাছত তোমালোকৰ যিখন অফিচিয়েল ওয়েবসাইট হেখন তোমালোকৰ ওপেন হৈ যাব এনেকৈ ওপেন হোৱাৰ পিছত তোমালোকে চাব পাৰিবা যে একাডেমিক ইয়াৰ 25-26 হয়টো ইয়াতে তোমালোকে ষ্টুডেন্ট যিখন আছে লিখা ইয়াত তোমালোকে ক্লিক কৰিবা ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকৈ এখন পেজ ওপেন হ'ব ইয়াতে তোমালোকে প্ৰথমতে এনাউন্সমেন্ট বিলাক চাব পাৰিবা তাৰ পিছত ওটিআৰ তোমালোকে চাব পাৰিবা লগইন যদি কৰা নাই তোমালোকে লগইন কৰিব পাৰিবা তাৰ পাছত এপ্লাই কৰিব পাৰিবা তাৰ পাছত স্কিম কি থাকে এনএছপি হেখিনি তোমালোকে চাব পাৰিবা তাৰ পাছত তোমালোকে এপ্লিকেশন ষ্টেটাস আছে হেখিনি চাব পাৰিবা আৰু ইয়াতে তোমালোকে চাবা যে ট্ৰেক ইয়োৰ পেমেন্ট ইয়াতে তোমালোকে ক্লিক কৰি দিবা ইয়াতে তোমালোকে ক্লিক কৰাৰ পাছত এনেকৈ আহিব তোমালোকে ওকে অপচনটো ক্লিক কৰি দিবা তো ইয়াতে ক্লিক কৰাৰ পাছত তোমালোকে এতিয়া চাব পাৰিবা যে পেমেন্ট বাই একাউন্ট নাম্বাৰ বুলি আহি তো এইটোৱে হৈছে তোমালোকৰ অপচন য'ত তোমালোকে বেংক নম্বৰটো তোমালোকে দিব লাগিব একাউন্ট নম্বৰ দাত দিলে তোমালোকৰ যেতিয়া এপ্লাই কৰিবা তেতিয়া তোমালোকৰ এটা ওটিপি বা এসএমএস আহিব তো সেই এসএমএস বা ওটিপিটো তোমালোকে দিলে তোমালোকৰ পেমেন্টটো আহিছে না নাই তোমালোকে এনেকৈ চেক কৰিব পাৰিবা ঠিক আছে তো ফ্ৰেন্ডছ সকল তোমালোকে এতিয়া গম পালা যে কেনেকৈ তোমালোকে নিজে পেমেন্ট ষ্টেটাসটো চেক কৰিব পাৰিবা তো এইখিনি তোমালোকে গম পালা যিসকলে এতিয়ালৈকে পোৱা নাই তোমালোকে কেইদিনমান ওয়েট কৰা কাৰণ এনএছপি যিখন স্কলাৰশিপ হেখন বহুত ল'ৰা ছোৱালী পায় তো সেই কাৰণে কেইদিনমান সময় তোমালোকৰ লাগিব পাৰে লাহে লাহে সকলোৱে এই যিখন স্কিম তোমালোকে পাই যাবা যিসকল ফ্ৰেছ কেণ্ডিডেট তেওঁলোকৰ মনতো এটা কুৱেশ্যন আহিছে যে ফ্ৰেছ সকলে কেতিয়ালৈকে পাবা তো ফ্ৰেছ সকলক লৈ এতিয়ালৈকে কিন্তু কোনো ধৰণৰ আপডেট দিয়া হোৱা নাই আৰু এটা কথা যদি আপোনাৰ পিএফএমএছত দেখুৱাইছে যে পেমেন্ট দিয়া হৈছে কিন্তু একাউণ্টত ট্ৰান্সফাৰ হোৱা নাই তো মোস্টলি তোমালোকে বেংক একাউণ্টটো কেৱাইচি আপডেট কৰিব লাগিব তো ফ্ৰেন্ডছ সকল যদি ভিডিওটো ভাল লাগিছে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবা আৰু এতিয়া যদি কিবা সুধিব লগা থাকে কমেন্ট বক্সত জনাব পাৰা ভিডিও চোৱাৰ বাবে ধন্যবাদ